জিঅ'ই মুকলি কৰিলে HD ভিডিঅ' কলিং এপ জিঅ' মিট। একেলগে 100 জন থাকিব পাৰিব ভিডিঅ' কনফাৰেন্সত। গুগল ক্ৰম অথবা মজিলা ফায়াৰফক্সৰ পৰা ব্যৱহাৰ কৰিব পৰা যাব জিঅ' মিট এপ। এণ্ড্ৰইড iOS সকলোতে ফ্ৰী হ'ব এপটো। ৰিলায়েন্স জিঅ'ৰ আন এক যুগান্তকাৰী পদক্ষেপ। জিঅ'ই মুকলি কৰিলে HD ভিডিঅ' কলিং এপ জিঅ' মিট। ইয়াৰ জৰিয়তে এবাৰতে প্ৰায় 100 জনে অংশগ্ৰহণ কৰিব পাৰিব ভিডিঅ' কনফাৰেন্সত। এই হাই কোৱালিটিৰ এপটো প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা দিশতে ব্যৱহাৰ কৰিব পৰাকৈ মুকলি কৰা হৈছে এই নতুন এপটো। বৰ্তমান যিহেতু সমগ্ৰ দেশতে কৰোনাৰ আতংক, বহু চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মীয়ে ঘৰৰ পৰাই কৰি আছে অফিচিয়েল, আনকি মিটিঙতো ভাৰ্চুৱেল উপায়ে অংশগ্ৰহণ কৰিবলগীয়া হৈছে। গতিকে এনে সময়ত জিঅ'ই এই জিঅ' মিট মুকলি কৰা কাৰ্যক এক সময় উপযোগী পদক্ষেপ আখ্যা দিছে বহুতে। গুগল ক্ৰম বা মজিলা ফায়াৰফক্সৰ পৰা ব্যৱহাৰ কৰিব পৰা যাব জিঅ' মিট। এণ্ড্ৰইড iOS সকলোতে ফ্ৰী হ'ব এই এপটো।